নমস্কাৰ স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজি আমি যাব ওলাইছোঁ চন্দ্ৰপুৰ এখন এনেকুৱা ঠাইলৈ য'ত শান্তিৰ কোনো অভাৱ নাই। তেনেহ'লে আহক অলপ ফুৰি আহোঁ, লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কতো এনেকুৱা দেখা নাপাব যে এই পাহাৰখন গোটেই শিলেৰে নিৰ্মিত আৰু ইয়াৰ পিছফালে যে আছে এইবিলাক ইয়াতে আগতে মানে শিল কৰি আছিল আৰু এতিয়া মানে শিল কৰিটো বন্ধ কৰি দিছে। মানে বহুত ক্ষতি হৈছে ইয়াৰ, মানে শিল কৰিটো মানে শিল মাইনিং কৰাৰ কাৰণে, সেইকাৰণে এতিয়া শিল কৰিটো বন্ধ কৰি দিয়া হৈছে। এই আমি যে আহিছোঁ পাহাৰখনৰ নাম ভগৱতী টিলা বুলি কয়, কিন্তু এই পাহাৰখনক ভগৱতী টিলা বুলি কিয় কয়, বেলেগ কিয় নকয়? কাৰণ এই মানে কি হৈছিল প্ৰথমতে চাওক, মানে প্ৰথমতে এই সিফালে এটা যে আপোনালোকে সেউজীয়া দেখা পাইছে, এই তাতে মানে এটা কালী মন্দিৰ আছিল আৰু তাতে মানে এডাল তাৰ ওচৰতে এডাল আহঁত গছ আছিল আৰু সেই আহঁত গছডালত মানে ছোৱালী জকিছিল আৰু আমি যে কওঁ মানে ছোৱালী জকা বুলি, তেনেকুৱা মানে ছোৱালী জকিছিল আৰু তেতিয়া মানে ওচৰৰ মানে স্থানীয় ৰাইজবিলাকে আৰু এইখন যিহেতুকে এখন পাহাৰ হয় আৰু তাতে এটা মন্দিৰ আছে, সেইকাৰণে মানে এইটো মানে জাগাটোক মানে ভগৱতী টিলা বুলি কৈছিল আৰু। কিন্তু মানে এতিয়া সেই কালী মন্দিৰটো নাই আৰু সেয়া ডাঙৰ আহঁত গছডালো নাই। মানে কিবা চোৱা লাগি কেনে মানে সেই আহঁত গছডাল মৰি গ'ল। তেতিয়া মানে এইটো সেউজীয়া ঘৰটো যে আছে তাতে কৃষ্ণ গুৰুৰ এটা মন্দিৰ আছে, ইয়াত মানে বছৰে বছৰে পূজা কৰা হয় আৰু ইয়াত যে আমি থিয় হৈ আছোঁ ইয়াৰ ওপৰতে ইয়াত কৃষ্ণ গুৰু বুলি লিখা আছে। আপোনালোকেতো গম পাইছে এতিয়া ভগৱতী টিলাটোক মানে এই পাহাৰখনক ভগৱতী টিলা বুলি কিয় কয়। আৰু আমিতো ইমান দূৰ আহিলেও কষ্ট কৰি তেতিয়া একবাৰ আমি ইয়াৰ ভিউটো চাই লওঁ। এক সুন্দৰ পৰিৱেশ, ইয়াত আপোনালোকে আহিব পাৰিব আৰু এটা ভাল লাগিব। আপোনালোকে ভাবিব যে ক'ত আহিল, ইমান ধুনীয়া ঠাই আগতে ক'তো দেখা নাই। আৰু যদি মোৰ ভিডিঅ'টো শেষলৈকে চাইছে তেনেহ'লে অশেষ ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তলত যদি ছাবস্ক্ৰাইবৰ বুটামটো ৰঙা হৈ আছে তেনেহ'লে টিপি কিনে ক'লা কৰি দিব। আজিলৈ মানে বাই বাই।